এতিয়া লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক আৰু এই কথা ঘোষণা কৰিছে এতিয়া হাংগেৰীৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে যেহেতু ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত যি দাখিল কৰা এজাহাৰ আছে তেওঁলোকৰ সেই এজাহাৰৰ ভিত্তিত থকা লোকসকলে এতিয়া প্ৰৱেশ কৰিব নোৱাৰিব হাংগেৰীত এই বিহৎ ঘোষণা কৰিছে এতিয়া হাংগেৰীৰ যি নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু যদি তেওঁ উল্লেখ কৰিছে যে হাংগেৰীত খোজ দিলেই লগে লগে এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক এই মুহূৰ্তৰ এক ডাঙৰ খবৰ নেশ্যন এনি দৰ্শকসকলৰ বাবে যেহেতু নেশ্যন এনি দৰ্শকসকলৰ বাবে খবৰ লৈ আহিছো প্ৰথমতে নিমন্ত্ৰণ আৰু তাৰ পিছতে এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব বুলি ঘোষণা কৰিছে হাংগেৰীৰ প্ৰধানমন্ত্ৰীয়ে হাংগেৰীত খোজ দিলেই লগে লগে গ্ৰেপ্তাৰ কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজহুৱাকৈ ঘোষণা হাংগেৰীৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পিটাৰ মেগয়াৰৰ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত ৱাৰেণ্ট হৈ থকা কোনো লোকে এতিয়া আহিব নোৱাৰিব হাংগেৰীলৈ এই বৃহৎ ঘোষণা কৰিছে এতিয়া নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী অথবা কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ৱাৰেণ্ট থাকিলেই হাংগেৰীত প্ৰৱেশ সম্পূৰ্ণৰূপে এতিয়া নিষিদ্ধ 2024 চনত ICCয়ে বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে জাৰি কৰিছিল এৰেষ্ট ৱাৰেণ্ট আৰু এই ৱাৰেণ্টৰ পৰিপ্ৰেক্ষিততে এতিয়া এই ঘোষণা কৰিছে হাংগেৰীৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ যেহেতু হাংগেৰীত এইবাৰ খোজ দিলেই লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু প্ৰথমতে নিমন্ত্ৰণ জনাই আৰু তাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব বুলি এতিয়া ঘোষণা কৰিছে হাংগেৰীৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে হাংগেৰীত খোজ দিলে লগে লগে গ্ৰেপ্তাৰ কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজহুৱাকৈ ইতিমধ্যে এই ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু এই ঘোষণাৰ পাছতে এতিয়া তীব্ৰ আচলতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে কিয়নো প্ৰথমতে নিমন্ত্ৰণ আৰু তাৰ পিছতেই এনে এক ঘোষণা যি ঘোষণাক লৈ এতিয়া তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে যি সামাজিক মাধ্যম লগতে সকলোতে এতিয়া এই ঘোষণাক লৈ তুলপাৰ লগা পৰিলক্ষিত হৈছে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পিটাৰ মেগয়াৰৰ এই ঘোষণাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া সামাজিক মাধ্যমত কেতবোৰ প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা গৈছে কাৰণ প্ৰথমতে নিমন্ত্ৰণ আৰু তাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব বুলি ঘোষণা কৰিছে এতিয়া হাংগেৰীৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত ৱাৰেণ্ট হৈ থকা কোনো লোকে এতিয়া আহিব নোৱাৰিব হাংগেৰীলৈ কিয়নো 2024 চনতে ICCয়ে বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে যেহেতু জাৰি কৰিছিল এৰেষ্ট ৱাৰেণ্ট আৰু এই এৰেষ্ট ৱাৰেণ্টক লৈ এই বৃহৎ ঘোষণা কৰিছে এতিয়া হাংগেৰীৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী অথবা কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ৱাৰেণ্ট থাকিলে এতিয়া হাংগেৰীত প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে পিটাৰ মেগয়াৰে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ প্ৰথমতে নিমন্ত্ৰণ আৰু তাৰ পিছতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক গ্ৰেপ্তাৰ কৰিব বুলি ঘোষণা কৰাৰ পাছতে এতিয়া তুলপাৰ লগা পৰিলক্ষিত হৈছে হাংগেৰীত খোজ দিলেই লগে লগে গ্ৰেপ্তাৰ কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ৰাজহুৱাকৈ এই ঘোষণা কৰিছে ইতিমধ্যেই হাংগেৰীৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পিটাৰ মেগাৰৰ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত যদি ৱাৰেণ্ট হৈ থকা কোনো লোকে এতিয়া আহিব নোৱাৰিব হাংগেৰীলৈ এই ঘোষণা কৰাৰ পিছতে এতিয়া তীব্ৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী অথবা কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যদি ৱাৰেণ্ট থাকে ICC তো তেতিয়া এই কোনো লোক আহিব নোৱাৰিব হাংগেৰীলৈ 2024 চনতে যেহেতু ICCয়ে বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে জাৰি কৰিছিল এখন এৰেষ্ট ৱাৰেণ্ট এই এৰেষ্ট ৱাৰেণ্টৰ পৰিপ্ৰেক্ষিততেই এই ঘোষণা কৰিছে এতিয়া হাংগেৰীৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীয়ে যেহেতু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক প্ৰথমে নিমন্ত্ৰণ জনায় আৰু এই নিমন্ত্ৰণ জনোৱাৰ পাছতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিব বুলি এক ঘোষণা কৰে এই ঘোষণাৰ পাছতে এতিয়া তুলপাৰ লগা পৰিলক্ষিত হৈছে হাংগেৰীত খোজ দিলেই লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক এই ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছতে এতিয়া তুলপাৰ লগা পৰিলক্ষিত হৈছে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পিটাৰ মেগয়াৰৰ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত ৱাৰেণ্ট হৈ থকা কোনো লোকে এতিয়া আহিব নোৱাৰিব হাংগেৰীলৈ
যে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত যদি কাৰ প্ৰধানমন্ত্ৰীয়ে হওক অথবা কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ৱাৰেণ্ট থাকে তেন্তে সেই কোনো লোক আহিব নোৱাৰিব এতিয়া হাংগেৰীলৈ এই বৃহৎ ঘোষণা কৰিছে হাংগেৰীৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পিটাৰ মেগিয়াৰে প্ৰধানমন্ত্ৰী অথবা ৰাষ্ট্ৰপতি কোনোৱেই আহিব নোৱাৰিব এই হাংগেৰীলৈ 2024 চনত যেহেতু আইচিচিয়ে বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে এখন এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছিল সেই জাৰি কৰাৰ বাবেই এই ঘোষণা কৰা পৰিলক্ষিত হৈছে এতিয়া নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পিটাৰ মেগুৱাৰৰ